সকলোলৈকে স্বাগতম জনাই মই ৰূপজ্যোতিয়ে অন্য এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই আজি যোৰহাট দেৱাল ৰোডত থকা বুঢ়ী গোসাঁনী মন্দিৰলৈ আহিছোঁ। উদ্দেশ্য আমাৰ শৰাই এভাগ দিয়াৰ। ভাবিলোঁ এই কথাটো আপোনালোককো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাব আৰু চাই লাইক কমেণ্ট আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব। ব'লক এতিয়া দেৱালৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাওঁ। অৱশ্যে জনা নাছিলোঁ, ইমান দিন হ'ল যোৰহাটতে বাস কৰা মানুহ আমি, ইয়াৰ ভিতৰতো এভাগি ইমান সুন্দৰ মন্দিৰ আছে বুলি বহুত ভাল লাগিলে। তাত হাঁহ পাৰ আৰু মানে কিছুমানে আগ কৰি থোৱা তাত লোৱা দেখিলোঁ আৰু ভাল লাগিলে। ভাবিলোঁ সেয়েহে আপোনালোককো ভিডিঅ'টো দেখাওঁ। ব'লক আমি ভিডিঅ'টো আগবাঢ়োঁ। ধন্যবাদ। দেৱালৰ ভিতৰতে চাৰিভাগ মন্দিৰ আছে। প্ৰথমতে গৈ পাওঁ আমি মা কালী মন্দিৰ, তাৰ পাছতে শিৱ মন্দিৰ আৰু তাৰ পাছতে বুঢ়ী আই গোসাঁনী মন্দিৰ আৰু তাৰ কিনাৰতে গণেশ মন্দিৰ। নতুনকৈ মানে বনাই আছে, সৰু আছিলে চাগে আগতে। গণেশ মন্দিৰ স্থাপন কৰিছে, ভাল লাগিলে। তাত যাৰ যেনেকৈ যোনজন মানে পুজিব লাগে তাতে পুজিব পাৰি। সেয়েহে আপোনালোকক ভিডিঅ'টো দেখালোঁ, চাওক। আৰু আপোনালোকৰ কাৰোবাৰ প্ৰয়োজন হ'ব পাৰে। আমি বহুত বিচাৰ খোচাৰ কৰিহে মানে এই মন্দিৰভাগ আমি পাইছোঁগৈ। সকলোৱে নাজানে হয়তো, সেইটো কাৰণে আমি বহুত দিন মানে অপেক্ষা কৰিবলগীয়া হ'ল ক'ত মানে কি কৰিব লাগে। অৱশেষত আমি শৰাইভাগ দিলোঁহি। ইয়াত শৰাইভাগ কৰি দিয়া হয়। আমি পায়সৰ কাৰণে চাউল আৰু গাখীৰ লৈ গৈছিলোঁ। পাছত তেওঁলোকে ৰাখে, কিন্তু সেইভাগ কি কৰে নাজানো। পাছত আমাক শৰাইভাগ দিয়াহে আমি পাইছোঁ, মাহ প্ৰসাদৰ শৰাইভাগ। কোৱা শুনো পাছত মা দুৰ্গাক মানে পায়সভাগ কৰে বুলি কোৱা শুনিছোঁ। আমি মাহ প্ৰসাদৰ আমাৰ নৈবেদ্যখিনি ইয়াতে আমি কৰি ল'লোঁ। আৰু তেখেতে জনালে যে শৰাই কাৰণে 12টা-1টা বজালৈকে ৰ'ব লাগিব। আমি তাত নাম নিলিখালোঁ, নৰলে নাম লিখাব লাগে, ৰলে নাম লিখাব নালাগে। তাৰপাছতে আহিলোঁ আমি শিৱ মন্দিৰত। যিহেতু সেইদিনাখনি সোমবাৰ আছিলে, ভাবিলোঁ শিৱ মন্দিৰত চাকি আৰু গাখীৰ অকণমান ঢালোঁ। সেয়েহে মানে মন্দিৰৰ ভিতৰত আমি চাকি জ্বলাবলৈ শিৱ মন্দিৰত চাকি জ্বলালোঁ। আমি বাইদেউৰ আমাৰ বাৰ মানে গাটো বেয়া আছিলে, চোৱাওঁতে বসন্তৰ দোষ আছিলে বুলি ক'লে। আৰু দেৱালতে যিহেতু তাহাঁতি মানে 11 দিনীয়া মানুহ ঘৰত আই শৰাই নিদিয়ে, সেয়েহে মানে চোৱা মানে মানুহজনে ক'লে যে দেৱালতে শৰাই লয় আৰু দেৱালত দিলেই হ'ব। সেয়েহে আমি সেই শৰাইভাগ দিবলৈ যাওঁতে, দেৱালৰ শৰাইভাগ দিবলৈ যাওঁতে সোমবাৰ পৰিছিলে আৰু শিৱ মন্দিৰত আমি সকলোৱে এগছি এগছি বন্তি জ্বলালোঁ। আৰু চাই থাকিব ভিডিঅ'টো। আৰু ইয়াত গাখীৰ ঢালিবলৈ হ'লে এজোপা গছ আছে, সেই গছজোপাৰ তলতে গাখীৰ ঢালিবলৈ কয়। আৰু মোৰ মোবাইলটো মোৰ ভাগিনটোক ধৰিবলৈ ক'লোঁ, মই আৰু গছৰ তলত গাখীৰ ঢালিলোঁ। এইভাগে বুঢ়ী আই গোসাঁনী মেইন আসনভাগ। ইয়াতে এতিয়া পুৰোহিত বহিব আৰু মানে পূজা কৰিব। পূজাৰ অন্তত 12টা বজালৈকে পূজা হ'ব। এতিয়া শৰাই মানে কৰিব চাগে। শৰাই কৰোঁতে দৰ্জাখন বন্ধ কৰি দিয়ে। তাৰপিছতে যেতিয়া পূজা মানে মন্ত্ৰ পাঠ কৰা হয়, তেতিয়া সকলোকে বহিবলৈ কয় আৰু তেওঁ আশীৰ্বাদ দিয়ে, সকলোকে নিৰ্মালি দিয়ে, পদজল দিয়ে। তাত আমি বহি তাৰ পাছতে প্ৰসাদ যি শৰাই দিছে এভাগ এভাগ প্ৰসাদ দিয়ে। আৰু হাঁহ পাৰ সেয়া দান লৈছে, পাৰ চৰাই এনেকৈ দান কৰি তাতে বহুত উৰুৱাই দিয়ে। তাত মানে পাৰ ঢেৰ দেখিলোঁ, সম্ভৱ চাগে এনেকৈ পূজা পাতল কৰি পাৰ উৰুৱাই দিছে। উৰুৱাই দিয়ে। এয়াই
পাৰটোৱে ইমান ধুনীয়াকৈ ৰৈ দিছে, মন্ত্ৰ পাঠ কৰি আছে। আৰু এইগৰাকীয়ে হাঁহ এটা দিছে। সেনেকৈ সেন্দুৰ চেন্দুৰ সানি মন্ত্ৰ পাঠ কৰি হাঁহখিনি কি কৰে নাজানো, কিন্তু পাৰ তাত ঢেৰ দেখিলোঁ। সম্ভৱ চাগে পাৰ তেনেকৈ দিয়া, হাঁহো চাগে তাত তেনেকৈ মেলি থৈ আহে। হাঁহ অৱশ্যে নেদেখিলোঁ, কি কৰে মই নাজানিলোঁ, আমি গম নাপালোঁ। অৱশ্যে সুধিবলৈও নহ'লে হাঁহখিনি কি কৰে। তাত যে লয়, আপোনালোকে কোনোবা যদি তেনেকৈ দিবলগীয়া আছে, সেই মন্দিৰ ভাগলৈ আহিলে নিশ্চয় দিব পাৰিব। আৰু সম্পূৰ্ণ মানে পাঠ কৰে চাগে। তাত মা দুৰ্গা, যিহেতু মা দুৰ্গাৰ মন্দিৰ হয়, বহুত ভাল লাগিলে, বহুত ভাল পৰিৱেশ তাত। গাটো ভাল নহ'লেও ভাল হ'ব যেন মানে দেখাত লাগিলে, ভাল লাগিলে। আপোনালোকেও কোনোবা যদি তেনেকৈ ক'ৰবাত দিবলগীয়া হৈ আছে, আহিব আৰু ইয়াতে দি যাব। এই দুগৰাকীয়ে মোৰ বাইদেউ, এই কাষৰ গৰাকীৰ গাটো বেয়া, আৰু এইটো বাইদেউৰ ল'ৰা। আমি যাবৰ সময়ত একপি ফটো তুলিছিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব, আৰু বুঢ়ীগোসাঁইনী আই নামতে লাইক এটা, কমেণ্ট এটা, আৰু নতুনকৈ অহাখিনি ছাবস্ক্ৰাইব কৰিব প্লিজ। তেন্তে আজিলৈ আহোঁ ৰূপজ্যোতিয়ে। বাই বাই।